तामुलपुर जिल्ला खुंथायनि बानजायनायाव जब मेला आरो लन मेला खुंफुंदों। तामुलपुर जिल्ला खुंथायनि बानजायनायाव तामुलपुर जिल्लानि आवथायाव थानाय सुबुंफोरनि गसंथानाय राहानि थाखाय साख्रियाव थिसननायनि खाबु आरो राङारि जौगाथाय रैखाथिनि थाखाय तामुलपुर हायर सेकेन्डारिनि गेवलां गेलेग्रा फोथाराव सानसेनि हाबाफारिजों साख्रिनि मेला एबा जब मेला आरो लन मेला खुंफुंदों। बे जब मेलायाव आसामनि कम्पानिफोर आरो गुबुन गुबुन रायजोनि मोन 15नि बांसिन कम्पानिफोराव थिसनथायनि खाबुनि थाखाय राहा खालामदों आरो बैफोर कम्पानिनि एजेन्सिफोरा बाहागो लादों। बे जब मेला आरो लन मेला हाबाफारियाव तामुलपुर बियाबनि एमएलए जलेन दैमारी आरो तामुलपुर जिल्ला बेंगिरि पंकज चक्रवर्ती, बिटिआरनि एमसिएलए हेमन्त कुमार राभाजों लोगोसे जिल्ला खुंथायनि बिबानगिरिफोरनि नुजाथिनायाव बे हाबाफारिखौ मावफुंनाय जायो। बेखौ नोजोर होनो गोनांदि आथिखालाव मोन 18 गुबुन गुबुन दारिमिनफोरा 32 कौटि लन सेंसननि थाखाय गावसोरनि सायख'नाय बायदियै बिजाथि नागिरदों होननानै मिथिहोदों। আজি আমি তামুলপুৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ উদ্যোগত ইয়াত জব মেলা আৰু লোন মেলা পাতিছোঁ। আমাৰ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ পৰা যিখিনি গভৰ্ণমেণ্ট স্কিম আছিলে সেই স্কিমৰ আণ্ডাৰত আমি ইণ্ডিভিজুৱেল আৰু এছএছজি লেভেলত আমি ইয়াত লোন দিয়াৰ কাৰণে ব্যৱস্থা আছে। সেই হিচাপে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টলি আজি ইয়াত লোন মেলা আয়োজন কৰিছে। গতিকে সেই লোন মেলাৰ জৰিয়তে আমাৰ ইণ্ডিভিজুৱেল আৰু এটা ছ'চাইটি বা এছএছজি এইবিলাকে ইয়াত লোন পাইছে। সেই লোন পোৱাৰ লগে লগে আমি দেখিছোঁ বহুতে কাম আৰম্ভ কৰা আছে। গতিকে আজি ইয়াত আকৌ তেখেতসকলক লোন দিয়াৰ পিছত তেখেতসকলৰ যি এটা বিজনেছ, এই বিজনেছটো গ্ৰ'থ হ'ব আৰু এজন মানুহে 10জন মানুহক ৰাখি ইয়াত এটা কাম দিব পাৰিব। গতিকে লোনৰ জৰিয়তে আজি বহুত ফেমিলি আজি আগবাঢ়াৰ কাৰণে এটা প্ৰেৰণা পাইছে। লগতে আজি ইয়াতে ছেম এটা কাৰ্যসূচী আছে, এইটো হ'ল জব মেলা। আমাৰ বহুত নিবনুৱা যুৱক যুৱতী আছে যিসকলে কোনোবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ঘৰতে আছে, কোনোবা গ্ৰেজুৱেশ্যন লোৱাৰ পিছতো ঘৰত আছে, আইডিয়া পোৱা নাই বা কি কৰিম কি নকৰিম এটা টেনশ্যনত আছে। কিন্তু সেইবিলাক ইনফৰমেশ্যন আমি যিহেতু পাইছোঁ আৰু সেই সকলো কথা চিন্তা কৰি তামুলপুৰ ডিচি ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ সহযোগত ইয়াত আমি জব মেলা এটা অৰ্গেনাইজ কৰিছোঁ, যাতে জব মেলাৰ জৰিয়তে বহুত ইয়াত কোম্পানী আহিছে, more than 15 কোম্পানী ইয়াত আহিছে। সেই কোম্পানীবিলাকত আমাৰ ল'ৰা ছোৱালী ৰিক্ৰুইটমেণ্ট পাব আৰু আশা ৰাখিছোঁ এই ৰিক্ৰুইটমেণ্টৰ পিছত বহু ল'ৰা ছোৱালী আনএমপ্লয়মেণ্ট যি এইটো প্ৰব্লেম আছে এইটো ছল্ভ হ'ব আৰু তেওঁসকলে আৰ্থিকভাৱে নিজক স্বাৱলম্বী কৰিব পাৰিব আৰু আগুৱাই যোৱাৰ কাৰণে এটা প্ৰেৰণা পাব। তো সেই চেগতে আমাৰ মুকুল ডেকা ডাঙৰীয়া আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজ তেখেতে ইয়াত আহিছিলে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ফাৰ্ডাৰ আমি আকৌ তামুলপুৰত তেনেকুৱাই বিভিন্ন প্ৰগ্ৰাম কৰাৰ কাৰণে আমি প্লেনিং কৰি আছোঁ। জব মেলা আৰু লোন মেলা দুইটা অনুষ্ঠানে একেলগে পাতিছোঁ আৰু ইতিমধ্যে আমাৰ যিবিলাক চৰকাৰী আঁচনি আছিল, চৰকাৰী আমাৰ স্পনচৰশ্বিপ প্ৰগ্ৰেমছ কিছুমান আছিল, সেইবিলাকৰ অন্তৰ্গত বহুত লোন আমাৰ বেংকবিলাকত পেণ্ডিং হৈ আছিল। সেইবিলাক গোটেই আমি ডিপাৰ্টমেণ্টবিলাকৰ লগত সামৰি লৈ প্ৰায় আমাৰ টাৰ্গেট আছিল 25 কোটি টকা আৰু আমি 25 কোটি টাৰ্গেট আছিল যদিও আমি এতিয়া আমি গম পোৱালৈকে প্ৰায় 32 কোটি টকা আমাৰ লোন চেংচন হৈছে। বিভিন্ন বিভাগৰ আমাৰ স্পনচৰ্ড স্কিমছবিলাক আছে, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ জৰিয়তে আমাৰ এইটো এটা ইনিচিয়েটিভ লোৱা হৈছে। আৰু লগতে আমাৰ ইয়াতে এটা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ এৱাৰনেছ ক্ৰিয়েট কৰাৰ কাৰণেও আমি জব মেলা পাতিছিলোঁ। এই জব মেলাটো প্ৰায় 18টাতকৈ অধিক আমাৰ ইয়াতে ব্যৱসায়িক প্ৰতিষ্ঠান আহিছে, অসমৰ বাহিৰৰো আহিছে, আমাৰ অসমৰো আছে, 7টা প্ৰায় অসমৰ আছে আৰু বাকী গোটেইকেইটা অসমৰ বাহিৰৰ। তাতে আমাৰ প্ৰথমে অনলাইন আমি এপ্লিকেশ্যন বিচাৰিছিলোঁ। আমাৰ ইয়াতে আছাম স্কিল আৰু আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জে সহযোগিতা কৰিছে। প্ৰায় 700 ল'ৰা ছোৱালী স্ক্ৰিনিং হৈ পেলাই আজি তেওঁলোকে ইণ্টাৰভিউত বহিছে আৰু আমি ভাবিছোঁ যে এই ধৰণৰ যি আমাৰ যুৱ সমাজৰ বা আমাৰ এণ্টাৰপ্ৰেনাৰসকলৰ যি আমি পাইছোঁ, ছাপোৰ্ট পাইছোঁ, আমি কোৱাৰ্টাৰলি প্ৰত্যেক বছৰতে 4বাৰমানকৈ আমি এমপ্লয়মেণ্টৰ কাউন্সেলিং হওক বা আমাৰ জব মেলা হওক, লোন মেলা হওক, কোৱাৰ্টাৰলি আমি এটা জিলা প্ৰশাসনৰ ফালৰ পৰা কনচাৰ্ণ ডিপাৰ্টমেণ্টসকলক লৈ পেলাই আমি আয়োজন কৰিম।